ব্লগটা যে দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ সেয়া চব ব্লাড দি আছোঁ ব্লাড দিবলৈ আহিছে বেমাৰী ছোৱালী ব্লাড দিব আহিছে ব্লাড লোৱাটো আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ সেইটো টাইমত এইটো কণ্ট্ৰল কৰোঁতেই মোৰ হেৰি গ'ল চ' এতিয়া ব্লাড চাড দিলে বোলে মুখ চুখ ভাবিব পাৰে নহয় ৰৈ আছোঁ ব্লাড দি পিনি কেনেকুৱা লাগিলে কওক ভাল লাগিলে আৰু দিবি অ'কে আমি এতিয়া তাই আল্ট্ৰাচাউণ্ড কৰাবলৈ গৈ আছোঁ আপোনালোকক আৰু এজনী বেমাৰী লগ লগাই দিছোঁ এজনী পাপলি নেওগ এটা ফাষ্ট ফুড খাই অৱস্থা দেখিছে ন ফাষ্ট ফুড খোৱা ফিলিং পোৱা এয়া ফিলিং এইটো ৰাতিৰ পৰা এতিয়ালৈকে চলাই আৰু খাবা খোৱা নেখাই বোলে এজনী মাজুবা আমি কথা চথা পাতি লওঁ আৰু বেপাৰীৰ লগত কি লাগে চিকেন খাবলৈ নাপায় কিন্তু তাৰ অৱস্থা আমি আহিছিলোঁ চিকেন আইটেম খাবলৈ আহিছিলোঁ ডাঙৰকৈ এখন আৰু চিকেন আইটেম খাবলৈ ইয়াত এখন গম পালোঁ ভেজ ৰেষ্টুৰেণ্ট হালি চক নাই ৰেষ্টুৰেণ্ট আমি খালি ভেজেকৈ খাব লাগিব সিহঁতে ছাজেষ্ট কৰিছে কোনখনত ভেজ আইটেমকৈ খাওঁ ইয়াত কি পায় ক'ত আছে ভাল আছে আমি সুধিলোঁ পিছত বোলে আৰু তালৈ যোৱা তালৈ ভাল হয় কোনে বাৰু ভেজ ৰেষ্টুৰেণ্টৰ ছাজেশ্যন দিয়ে অ'কে আহি আছে অৰ্ডাৰ তাৰপিছত খাম These brothers my guys, know that we fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love into peace and gloves. Now you gotta do it right now. মোৰ হাতটো নাভাঙিবি একো নহয় ইজি লে ব্লাড দি পিনে চল কি কৈছ ব্লাড দি অৱস্থা চব আমি কালিও আহিছিলোঁ ব্লাড দিবৰ কাৰণে আজিও আকৌ ব্লাড দিবৰ কাৰণে আহিব লগা হ'ল কি ক'ব বেমাৰী ছোৱালীক মোৰ আলু আহিব লগা হৈছে অ' ব্লাড দিলে চাওঁ ক'ত দিলি ইয়াত এইটো হেভি দিলে অঁ টেষ্টকণ লৈ ল'লেও ছোৱালীজনী বাৰু তাৰপিছত ব্লাড দিলে আৰু আমাৰ অকণমানি ছোৱালীজনীয়ে তাই গাৰ পৰা ব্লাড লৈ শেষেই কৰি পেলাইছে নাথাকিবই মই আকৌ মোৰ ব্লাড গ্ৰুপ তোৰ লগত মিলাই বুলি মই তোক ব্লাড দিব নাই আকৌ নালাগে কৈছে ন গাইজ কেনেবাকৈ যদি ব্লাড দিব লগা হয় আপোনালোকে মনত ৰাখিব নিদিওঁ যেতিয়া লাইফত লেতেৰা ব্লাড কৈছে ন শুনি ল'লেতো আপোনালোকে গাইজ এয়া ৰাইচ তাৰপিছত ইয়াত আছে গাহৰি মাংস এয়া আছে চিকেন তাৰপিছত এয়া আছে দাইল
এয়া মচুৰ দাইল, এয়া হৈছে মগু দাইল, মগু নে মাটিমাহৰ দাইল, মাটিমাহৰ দাইল। তাৰপিছত এয়া হৈছে মটৰ আৰু আলুৰ ঘুগুনি হিচাপে বনাই থোৱা আছে। এয়া মেবি তিতা কেৰেলা, এয়া পাপৰ দি থোৱা আছে। এয়া আপোনাৰ ধৰিব পৰা নাই, এইখিনিতো কুন্দুলি নেকি। তাৰপিছত এয়া দাংবডি আলু ভাজি দি থোৱা আছে। তাৰপিছত এয়া ভেন্দি আৰু আলু দিয়া আছে, এয়া আলু পিটিকা। তাৰপিছত এয়া চাটনি দি থোৱা আছে। ইয়াত দিছে এইটো কয় পানী টেঙা। তাৰপিছত এইয়া হৈছে মিঠাই আৰু কাষত আছে ইয়াত এটুকুৰা নেমু। এয়া হৈছে বাহুবলী থালি। বাহুবলী থালি খাম এতিয়া। আমি খাই লওঁ তাৰপিছত। অ'কে, মোৰ খাই হৈ গ'ল, তাই খাই আছে, মই এয়া খালোঁ। পূৰা খাবই নোৱাৰিলোঁ, বেছি খাব নোৱাৰোঁ। তাইৰ ভোক লাগি আছে কাৰণে কেইটামান খাইছে আৰু, কিন্তু থালিটো বহুত মানে ভাল আৰু বহুত টেষ্টি আছে, হয়নে? বহুত টেষ্টি আছে। বাহুবলীৰ নাম এনেই দিয়া নাই, বহুত টেষ্টি আছে। আপোনালোকে যদি গোলাঘাট আহে, জাংফাইত সোমাই বাহুবলী থালি খাব পাৰিব। কেনেকুৱা পালি খাই? ভাল পালি? আৰু খাবি নেকি? আজিলৈ হ'ব দে। চ' গাইজ, আমি পিজ্জা লৈ আহিছোঁ। একচুৱেলি আমি পিজ্জা তাতে খাম বুলি ভাবিছিলোঁ, অৰ্ডাৰটো তাতে দিছিলোঁ, বাট সময় নোহোৱাৰ কাৰণে আমি খাব নোৱাৰিলোঁ। কাৰণ গাড়ীৰ কথা আছে ন, বৰপথাৰলৈ লাষ্ট গাড়ীখন 4:20-25 মানত আহে। ত' সেইটো কাৰণে আমি তাৰ পৰা সোনকালে ওলাই আহিব লগা। আৰু ব্লগটো ইমানতে সামৰিছোঁ, কাৰণ বহুত ভাগৰ লাগিছে। আমি খাই লওঁ, খাই পেলাই আপোনালোকক বাই বুলিয়ে কৈছোঁ আৰু লগ পাম। বাই, ইয়াতে সামৰিছোঁ। আজি বহুত ভাগৰ লাগিছে, এতিয়া খাই গৈ আৰু শুম। বাই বাই।